ঢোলৰ গুমগুমনি আৰু বুকুত বসন্তৰ লহৰ নুঠুলে এইবাৰ। শিল্পীয়ে ঠিকেই কৈছিলে, বিহু নহয় বৰ বিহ। আৰু শিল্পীক সেই কথাষাৰ এইবাৰ যেন আখৰে আখৰে ফলিয়ালেও এইবাৰ সঁচা বিহুখন বৰ বিহৰ নিচিনা হৈ গ'ল দেখোন। বুকুখন একেবাৰে মোচৰ খাই উঠিছেও ভাবোঁতেই। হয়ও ককাই, জাক জাক ডেকা গাভৰুৰ বিহুৱা বিহুৱতী হাঁহি ভৰা মুখবোৰ এইবাৰ দেখিবলৈ নাপাম আৰু মোৰো বহুত দুখ লাগিছে জানো। জেউতিহঁতৰ চোতালত হুঁচৰি গাম বুলি মই কেইবাটাও বিহুগীত আৰু হুঁচৰি বহু ৰাতিলৈকে টোপনি ক্ষতি কৰি মই একেবাৰে মুখস্থ কৰিছিলোঁ ককাই। সেইবোৰ এতিয়া গোৱা নহ'ব আৰু। বৰ দুখ লাগিছে মোৰ। চিৰা পিঠা, এঠা দৈ, কোমল চাউল এইবাৰ একোৱেই যোগাৰ কৰিব পৰা নাযাব। মাছে মঙহে এসাঁজ বিহু বুলি আগতে খাইছিলোঁ, এইবাৰ তাৰো মূলা মৰিলে। গোটেই বিশ্ববাসী মহামাৰীৰ আতংকত থৰ থৰকৈ কঁপি আছে। আৰু চাচোন ককাই, এই বহাগতে কতজনৰ বিয়া পাতি নতুন সংসাৰ কৰাৰ সপোন আছিলে, সকলো সপোন ভাগি ঠান ঠান হৈ গ'ল। কিমানখন সংসাৰ ভাগি গ'ল হিচাপ নাই। বৰ দুখ লাগে। জেউতিহঁতৰ চোতালত হুঁচৰি গোৱাৰ সপোনটো সপোন হৈয়ে থাকিল আৰু মোৰ। এই সময় বিশ্ব ইতিহাসৰ পাতত এক ভয়ানক সময় হিচাপে চিহ্নিত হৈ ৰ'ব। প্ৰাৰ্থনা কৰিছোঁ সকলোৰে যেন মংগল হয়, সমগ্ৰ বিশ্বৰে যেন কুশল হয়। আৰু এই মহামাৰী, যি মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে, সেই মহামাৰী যেন অতি সোনকালে মানৱ সমাজৰ পৰা আঁতৰি গৈ আকৌ যেন এখন সুশৃংখলিত সুন্দৰ সমাজ গঢ় লৈ উঠে। এই বিহুৰ বতৰত ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ।